আপুনি কি ভাবে পৰিস্থিতি কোনফালে যাব পাৰে तुम्हें उन लोगों जैसा नहीं बनना है। आप डरते क्यों हो बाबूजी? डरना पड़ता है, उन लोगों के पास पावर है, हमारे पास नहीं है। यह কাহিনী ক্ষমতাৰ খেল পাৱাৰৰ ইন্সপেক্টৰ গাইজ গুড মৰ্নিং মই আছোঁ গাঁৱত আৰু গাঁৱৰ ঘৰত আছোঁ মই বৰ্তমান বাৰীত তো শব্দ তামাম বাটত হয়তো ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ মানে ভিডিঅ' মানে বিশেষখিনি ভিডিঅ' নহয় ৰিভিউ কৰিম অসমীয়া চিনেমা ব্লেক এণ্ড হোৱাইট কালি মই চালোঁ মানে মই চিনেমা হলত যাব টাইম পোৱা নাই তো মই ভাবি আছিলোঁ কেনেকৈ চাওঁ তাৰ পাছত নিউজ এটা পালোঁ যে চিনেমাখনে বেছি অসম মানে চিনেমা হলত ভাল চিট দিয়া নাই কিবা দিয়া নাই তো যিজন এক্টৰ ৰবি শৰ্মা তো তেওঁ ক'লে যে চিনেমা হলৰ পৰা উলিয়াই আনিব আৰু ডিজিটেল প্লেটফৰ্মত দিব CND প্লে বোলা এটা আছে অসমীয়া ৱেব ছিৰিজ চিনেমা এইবোৰ পোৱা যায় তো তাতে দিব বুলি ক'লে তো কালি আই থিংক কালি নহয় পৰহি চাগে দিছে CND প্লেট যাওক আপোনালোকে চাওক চিনেমাখন ময়ো চালোঁ কিন্তু 100 টকা মানে চিনেমাখনৰ টিকেটৰ দাম 100 টকা কিন্তু এদিনে ভেলিডিটি থাকে চিনেমাখনৰ টিকেটটোৰ মানে আপুনি এদিনহে চাব পাৰিব চাওক চিনেমাখন যাই চাওক CND প্লে মই ডিছক্ৰিপশ্যনত লিংক দিম এপটোৰ যাই কিনে আপোনালোকে চাব পাৰিব এতিয়া আহিল চিনেমাখন চাই মজা লাগিল মই যেনেকুৱা ভাবিছিলোঁ ফাৰ্ষ্ট টাইম অলপ শ্ল' মানে এটা ঠিক ঠাক বিল্ড যাই আছে তাৰ পাছত যিটো থ্ৰিল আহিছে ক্ৰাইম থ্ৰিল টাইপ অলপ মানে চিনেমাখন থ্ৰিল আছে আৰু ক্ৰাইম আছে অলপ মানে ড্ৰাগছৰ কেছ কিবা কিবি ক্ৰাইম থ্ৰিলাৰ চিনেমা তো চিনেমাখন চাই ভাল লাগিল বিশেষকৈ ভাল লাগিছে পুলিচজন এক্টিং তামাম তাৰ পাছত আৰু ভাল লাগিছে টাইগাৰ ৰবি শৰ্মা ছাৰ হিৰো আমাৰ টাইগাৰ তাৰ পাছত আৰু বিশেষকৈ পলিটিক্সৰ যিটো বনাইছে মানে পলিটিক্সটো মানে চবফালে ইফাল যাই কিনে সিফালে আৰু তাৰ পাছত হ'ল নামটো পাহৰিলোঁ মই কি নাম আছিল যিটো পলিটিকেল মেইন হেড তেওঁৰ লগত যোনটো থাকে ডেঞ্জাৰ চিনেমাখন চাওক মই গোটেইখিনি কৈ দিলে আৰু আপোনালোকে সেইটো নাপাব তো চিনেমাখন যাই চাওক একদম তামাম লাগিছে তাৰপিছত ৰাৱণীৰ কি কয় 13 ফিল্মখনৰ তাতে যে হেৰি দমকলটো মাৰি দিওঁ নেকি যে বুঢ়াটো আছিলে এই ডাইলগটো মাৰা সেইটো বুঢ়া ইয়াতো আছে চিনেমাখনত তেওঁ ৰল কৰিছে অলপমান চাব তেওঁকো তাৰ পাছত পুলিচজনী আৰু মাজতে অলপ লাভ টাইপ ৰোমান টাইপ মানে বনাব খুজিছিল সেইখিনিও মজাকে হৈছে ফুটি উঠিছে চিনেমাখনত সেইটো এটা এংগলো তো ভাল লাগিছে চিনেমাখন চাই কিন্তু কিছু জেগাত অলপ আৰু ভাল কৰিব পাৰিল হয় কিন্তু কি ক'ম অসমীয়া চিনেমাৰ আমাৰ বাজেটে ক'ত আমি ছাপৰ্ট নকৰিলে কেনেকৈ হ'ব তো যাওক সকলে চাওক যাতে নেক্সট বাৰ আকৌ ছেকেণ্ড পাৰ্ট ওলাব ইয়াৰ ছেকেণ্ড পাৰ্টখন যাতে ইয়াত চাই ভাল হয় তাৰ কাৰণে সকলে যাওক আৰু CND প্লেট যাই কিনে 100 টকাৰ টিকেট UPI পেটিএম যি কৰে বেংক একাউণ্ট যেনেকৈ দিয়ে মানে কেছলেছ অনলাইন যেনেকৈ পে'মেণ্ট কৰক আৰু চিনেমাখন চাওক সঁহাৰি জনাওক যাতে নেক্সট পাৰ্টখন আৰু ইয়াত চাই একদম তাগৰা হৈ যায় হেভি হৈ যায় যাতে বাজেটটো হওক অসমীয়া চিনেমা উঠি আহক তাৰ বাবে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক কাৰণ মই এনেকৈ ভিডিঅ' বনাই থাকিম আৰু যদি মানে চলি থাকে আৰু মানে মই কি ক'ম টোপনিৰ পৰা অলপ আগতে উঠিছোঁ কালি দেৰি হৈ গ'ল হোৱাতে উপায় নাই সেইবোৰ বাদ দিয়ক মুঠতে আপোনালোকে যাওক CND প্লেট যাওক চাওক চিনেমাখন মজা ভাবা নাছিলোঁ এনেকুৱা ফিল হ'ব বুলি মই মানে আপুনি এনেকুৱা কনফিউজ হ'ব লাষ্ট টাইমলৈকে যে ই হয় নহয় ই হয় লাষ্টৰ 20 মিনিট মানত আপুনি ক'ব পাৰিব যে ইয়ে তাৰে আগে যেনিবা কৈয়ে দিয়ে চিনেমাখনতো তো চিনেমাখনত ভাল লাগিছে আৰু বেকগ্ৰাউণ্ড মিউজিকটো আছে বাপৰে তাগৰা একদম ক'ব লাগিব
যিটো মানে বেকগ্ৰাউণ্ড মিউজিকটো না একদম বাৰে কেজিএফত যেনে বাজে কেজিএফত যেনেকুৱা বাজা আছিল ধৰি লওক আৰু আপোনালোকে সেইখন চাইছে বিক্ৰমখন চাইছে হিন্দী চিনেমা কি কয় চাউথৰ চিনেমা যেনেকুৱা বাজে একদম বাৰে সেনেকুৱা টাইপ দিছে মানে সেইটো তামাম লাগিছে একদম বাৰে আপোনাক মানে চিনেমাখনত ধৰি ৰাখিবৰ কাৰণে সেই চাউণ্ডটো একদম পাৰফেক্ট মিউজিক চাউণ্ডৰ কাৰণে যোনে কাম কৰিছে একদম চাউথ বহুত মজা কাম কৰিছে একদম ভাল লাগিছে সেইটো বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে মজা লাগিছে এটা মিউজিকটো চলি থাকে না মানে টাইং তো তামাম লাগিছে সেইটো আৰু গান বেছি নাই চিনেমাখনত চাগে 2টা গান আছে আৰু মাজে মাজে সেইটো বেকগ্ৰাউণ্ড মিউজিকটো চলি থাকে আৰু সেইটো ভাল লাগে 2টা গান আছে যদিও সিমান ডাঙৰ নহয় এনেই অলপ আৰু মানে চিনেমাখন আপুনি আৰু বিন্দাছ চাব পাৰে আৰু টেনশ্যন নাই 100 টকা দিলে আপোনাৰ মানে লছ নহয় বুলি মই গেৰাণ্টি লৈছোঁ লছ নহয় আপোনাৰ কোনো বিধে আপোনাৰ এণ্টাৰটেইনমেণ্ট হ'ব আৰু চিনেমাখন চাই ভাল লাগিব আই হোপ ভিডিঅ'টো ভাল লাগিল আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই গাইছ